তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছামলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বহুতে ভাল খবৰ, স্বাস্থ্য বিভাগৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। তো কোনকেইটা পোষ্টৰ এই ফাইনেল ৰিজাল্টসমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকক দেখুৱাইছোঁ। তো ইয়াতে দেখিছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন। তো ইয়াতে আপোনালোকে তলফাললৈ স্ক্ৰল কৰিব এই ৱেবছাইটটোত আহি, নহ'লে মই ৱেবছাইটটোৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তো ইয়াতে আপোনালোকে দেখিছে নটিছ লখিমপুৰ মেডিকেল কলেজ লেবৰেটৰী টেকনিচিয়ান। তো আপোনালোকে ইয়াতে দেখিছে। তো এই নটিছখন আজি ৰাতিপুৱাই আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে এই নটিছখনত উল্লেখ কৰিছে লেবৰেটৰী টেকনিচিয়ানৰ যি 30টা পোষ্ট আছিল, তো সেই পোষ্টকেইটাৰ মানে আজিৰ দিনটোতে মানে ৰিজাল্টসমূহ ঘোষণা কৰাৰ কথা কৈছিলে সেই নটিছখনত, আৰু সেইমতে আজিৰ দিনটোতে ৰিজাল্টসমূহ ঘোষণা কৰি দিছে। তো ইয়াতে আপোনালোকে দেখা পাইছে লেব টেক ৰিজাল্ট LMCH মানে লখিমপুৰ মেডিকেল কলেজ হস্পিটেল। তো নিশ্চয় আপোনালোকে বুজি পালে। তো ইয়াতে ক্লিক কৰি আপোনালোকে এই PDFখন ডাউনলোড কৰি আপোনালোকে আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ চাব পাৰিব, যিসকল বন্ধু বান্ধৱীয়ে এই এক্সামটো দিছিলে। তো আপোনালোকক মই ৰিজাল্ট শ্বীটখন দেখুৱাইছোঁ। তো এইখনেই হৈছে ৰিজাল্ট শ্বীট। তো আপোনালোকে ইয়াতে চাব পাৰে আজিৰ দিনটোতে আহিছে 17 জুন। ঠিক আছে, তো আপোনালোকে নিশ্চয় বুজি পালে। আৰু ইয়াতে আপোনালোকৰ যি ৰোল নম্বৰ, তো ৰোল নম্বৰসমূহ ইয়াতে লিখা আছে। তো যিসকল বন্ধু বান্ধৱীয়ে এক্সামসমূহ দিছিলে ইয়াতে চেক কৰিব আপোনালোকৰ ৰোল নম্বৰটো ইয়াতে আছেনে নাই। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আজিলৈ ইমানে। জয় আই অসম।